লাগিছে জুবিন দা আজি আমাৰ মাজত নাই কি কম আৰু ভাষাই নাই ক'বলৈ জুবিন দা যে অকালতে আমাক এৰি গেল এইটো মানি ল'ব পাৰছেনে আপুনি মানি ল'ব পৰা নাই মানে কি হৈছে মানে আমিও গম পোৱা নাই এতিয়া বহুত দুখ লাগিছে বহুত দুখ মই খবৰটো পাই কিনে মই ভাতে খোৱা নাই দাদাক চাবলৈ যাব মানিতো ল'ব নোৱাৰো মানে এনেকুৱা হৈছে মানে ধৰিব পৰা নাই যে দাদা যে এতিয়া নাই আমাৰ এনেকুৱা হৈছে জুবিনদাক মানে মই খুব ভাল পাওঁ জুবিনদাৰ গান গাই ভাল পাওঁ মই যিহেতু মই জুবিনদাৰ গান গাওঁ খুবেই ভাল লাগে আজি জুবিনদা নাই বুলি কৈছে মোৰ আজি বহুতে খুবেই বেয়া লাগিছে আৰু মই এখন দোকান কৰোঁ সৰভোগ বজাৰত মই আগতীয়াকৈ যেতিয়া মই জুবিনদাৰ খবৰটো শুনিছোঁ তেতিয়া মই দোকানখন বন্ধ কৰি দিছোঁ সেইটো ক'ব নোৱাৰোঁ হয়তো হ'ব পাৰে নহ'ব মইতো ভাবোঁ জুবিনৰ দৰে অসমত তেনেকুৱা ছিংগাৰ জন্ম নহয় বুলি ভাবোঁ আজি আমি অকল সৰভোগবাসীয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বই দুখিত এক অপূৰণীয় ক্ষতি হয় আজি অতিকৈ এক দুখৰ খবৰ সকলোৱে গম পাইছে যে আমাৰ হয় আজি অসমবাসী ৰাইজৰ বাবে এক অতিকৈ দুখৰ বিষয় আমাৰ অসমৰ হাৰ্টথ্ৰব তথা অসমীয়া জাতিৰ এক স্বাভিমান জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি বিয়োগ হ'ল আৰু এই বিয়োগত আমি অসমীয়া জাতি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই বিয়োগত আমি নতুন প্ৰজন্ম তথা উঠি অহা নতুন প্ৰজন্মসকলে কেতিয়াও মানি ল'ব নোৱাৰে এয়া জাতিৰ বাবে এক বৃহৎ ক্ষতি আৰু এই ক্ষতি হয়তো বহু যুগ যুগলৈ আমি এই ক্ষতি কেতিয়াও আমি ঘূৰাই পাব নোৱাৰোঁ গতিকে আমাৰ ফালৰ পৰা বৰ্ণগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু অনাগত দিনত ভৱিষ্যতত যাতে তেখেতৰ গীত মাত কথা যাতে নতুন প্ৰজন্মই যাতে সজীৱ কৰি ৰাখিব পাৰে তাৰে পৰিকল্পনা কৰিব লাগিব আমি গোটেইবিলাকে আৰু অসমবাসী ৰাইজৰ এটা এক বৃহৎ যি ক্ষতি হ'ল এই ক্ষতিক আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ গতিকে এই ক্ষতিৰ আমি অতিকৈ মৰ্মান্তিত হৈছোঁ গতিকে অনাগত দিনবোৰত যাতে তেখেতৰ স্মৃতি যাতে চৰকাৰ কৰ্তৃপক্ষ যাতে সজীৱ কৰি ৰাখিব পাৰে তাৰে কামনা কৰিছোঁ হয় এনেকুৱা তেখেত কেৱল গায়কে নাছিল এজন শিল্পী এজন ব্যক্তিত্ব যোনজন ব্যক্তিত্ব অসমীয়া ৰাইজৰ অসমীয়া এক সত্তা আছিল এক অসমীয়া সত্তা আছিল যিজন ব্যক্তিয়ে অসমৰ সমস্যাত প্ৰতিটো সমস্যাতে মাত মাতি আহিছিল বানপানীকে আদি কৰি বিভিন্ন অসমৰ জ্বলন্ত সমস্যাত মাত মাতি আহিছিল গতিকে তেখেত আচলতে এগৰাকী গণশিল্পী আছিল গতিকে এই শিল্পীগৰাকীক অনাগত দিনত যাতে চৰকাৰেও যাতে সন্মান দিয়ে তাৰে কামনা কৰিছোঁ মনতো ক'ব নোৱাৰা দুখ একেবাৰে মানে বহুত বেছি দুখ লাগিছে মানে জনপ্ৰিয় কণ্ঠশিল্পী আপোনাৰ মানে কি ক'ম আৰু মানে মানি ল'ব পাৰিছা নে নাই মানে কি তেখেতে যে মৰিব এইটোতো কোনোদিন ভবা নাছিলোঁ আৰু তেখেতৰতো আগতেও এনেকুৱা হৈছিল তো আমি মানে কেতিয়াও ভবা নাই যে তেখেতে এনেকৈ গুচি যাব আমাৰ মাজৰ পৰা তো সেইবাবে মানে বহুত বেয়া লাগিছে যে মানে এয়াই বিচাৰোঁ যে নেক্সট জন্মত আৰু তেওঁৰ নিচিনা এজন মানুহ চিৰশান্তি পায় অসমত যেন আৰু বিচাৰোঁ এনেকুৱা এজন মানুহ যাতে আৰু পৃথিৱীত মানে কি পিছলৈকে নিচিনা নহয় একদম তেওঁৰ নিচিনা হ'ব নোৱাৰে এইটো সেইটোৱে